সকলোকে বৈকম অৰ্থাৎ নমস্কাৰ। আমি চাও চেংলুং ৰুচাও ওৰফে হিমন্ত কুমাৰ বৰা, অসমৰ ধুবুৰীৰ পৰা কৈ আছোঁ। সমগ্ৰ অসমত থকা মোৰ যিমান প্ৰকৃত বন্ধু বান্ধৱী, প্ৰকৃত সতীৰ্থ, দাদাই মামাই ককাই ভাই খুৰা খুৰী, ভতিজা ভাগিন ভতিজী ভাগিনী আৰু প্ৰকৃত প্ৰেৰণাদাত্ৰীসকল আছে, আৰু অসমৰ বাহিৰতো যদি কোনোবা প্ৰকৃত সতীৰ্থ আছে, সকলোকে আগন্তুক অসমীয়া নৱবৰ্ষ বহাগ বিহু, ৰঙালী বিহুৰ শুভকামনা শুভ ইচ্ছা আপোনালোক সকলোকে জনাইছোঁ, যাতে আপোনালোকৰ সময়বিলাক সৰ্বাংগ সুন্দৰ হৈ উঠে, যাওঁতি যুগমীয়া হৈ উঠে। মোৰ যদি কোনোবা প্ৰকৃত বন্ধু বান্ধৱী, প্ৰকৃত সতীৰ্থ, প্ৰকৃত প্ৰেৰণাদাত্ৰীসকল যদি কোনোবা যদি মনৰ দুখত আছে, তেখেতসকলৰ মনত কিছু পৰিমাণে হ'লেও অনুপ্ৰেৰণা দিবৰ কাৰণে, শান্তি দিবৰ কাৰণে আমি আজি অসমৰ এজন চিৰসেউজীয়া জাউতি যুগীয়া বিশ্বশিল্পী প্ৰয়াত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি জাউতি যুগীয়া গীত মোৰ ডিজিটেল কীবৰ্ডত বজাই শুনাই আপোনালোকক কিছু পৰিমাণে হ'লেও অনুপ্ৰেৰণা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি অৱশ্যে হ'ব পাৰে, তাৰ কাৰণে আপোনালোকে নিজ গুণে ক্ষমা কৰে বুলি আশা থাকিল। ৰং বৈ অৰ্থাৎ সকলোকে ধন্যবাদ।